নমস্কাৰ সকলোকে সাদৰ সম্ভাষণ জনাই শিল্পী দিৱস উপলক্ষে আয়োজিত অনুগল্প প্ৰতিযোগিতাত স্থান লাভ কৰা তিনিওটি অনুগল্প মই ঋতুমণি ভূঞাই পাঠ কৰিবলৈ লৈছোঁ। প্ৰথমটো অনুগল্প টিপচাকি, গল্পকাৰ জয়ন্ত দত্ত। কান্দোনটোৱে তাৰ উৎকণ্ঠাৰ অন্ত পেলালে। বংশৰ প্ৰদীপ আহিল তোৰ, ধাইজনীয়ে চিঞৰি ক'লে। ফটাকানিৰ শলিতাডোখৰত থুপ খোৱা এঙাৰৰ বলকেইটা সি এৰুৱাই দিলে। বলকেইটাৰ নিচিনাকৈয়ে নিচা খোৱাৰ অভ্যাসটোও সি আজিৰ পৰাই এৰি পেলাব। টিপচাকিটো ভালদৰে জ্বলি উঠক জীৱনৰ। দ্বিতীয়টো অনুগল্প কৃষ্ণপক্ষৰ জোনাকী, গল্পকাৰ জ্যোতিৰ্ময় গগৈ। তাইৰ 9 বছৰীয়া ল'ৰাটোৰ আজি বৰ অসুখ। সমাজে এৰা তাইনো অকলেই ৰাতিখন কলৈ যায়, কি কৰে? হঠাৎ তাই সাহসী হ'ল। চাকিৰ ধিমিক ধামাক পোহৰত এফালে খোজ ল'লে। হয়, একমাত্ৰ এইজন মানুহেহে জানে যে 10 বছৰৰ আগতে তাইৰ ঘৰত সোমাই এই চাকি গছি প্ৰথমে কোনে নুমুৱাই পেলাইছিল। তৃতীয়টো অনুগল্প অন্তঃসলীলা, গল্পকাৰ ৰিজুমণি নাথ। সি ডাঙৰ হৈ দেউতাকক নিবিচাৰিব জানো? চেষ্টা এৰি দিয়া নাই সি। একেই আছে নৈখন আৰু পাৰৰ আহঁতজোপা। তাইও সলনি হোৱা নাই। সি নিজকে প্ৰবোধ দিলে। সেইবাবেই আজি 10 বছৰৰ পাছতো ঢপলিয়াই আহিছে তাইক এৰি থৈ যোৱা ঠাইডোখৰলৈ। মই অকলেই পাৰিছোঁ দেখোন। নিস্তৰংগ পানীখিনিত সৰু দলি চপৰা এটা মাৰি তাই কৈ উঠিল। তুমিও চেষ্টা কৰাগৈ। তোমাৰ মাতৃহীনা ছোৱালীজনীৰ বাবে নতুন মাক এজনীতকৈও অলপ স্নেহ আৰু মমতাৰহে বেছি প্ৰয়োজন। ধন্যবাদ।